প্ৰিয় পৰিচালক যদি বচা যায় আপোনাৰ নামটো থাকিব ধুনীয়াকৈ অসমৰ যি 10জন প্ৰিয় পৰিচালক বাছোঁ থাকিব সঁচাকৈ আপুনি মোৰ প্ৰিয় বুলিয়ে নহয় পল্লৱে আপোনাৰ কথা এটা ক'লে মই লক্ষ্য কৰিছোঁ যে এনেকুৱা এজন মানুহ যদি আপেল এটাও আনে কাটি মানে গোটেই সভাকে দিবলৈ চেষ্টা কৰে বোলে আপুনি মই এদিন দেখিছোঁ আপুনি চবকে আপেল যাইছে মোৰ যিটো এটা আপেলকে ভগাই আছে অকলে নাখায় তো কিছুমান পৰিচালক আছে নিজৰটো খাব লাগে তো পল্লৱে এই কথাটো বেছি মই নিজে প্ৰমাণ কৰিলোঁ আৰু যিসকলে ইনোভা লগত কাম কৰিছে জানে মই আগতো এবাৰ কৈছোঁ এতিয়া ঘৰত বনোৱা কেক মই খাম চাইড প্লিজ কভাইটছৰ কেক বহুত টেষ্টি এই আমাৰ বৌৰ হাতৰ কেক এয়া চুৰজন আমাৰ অলপ দিয়া ইয়াত চিকেন তুমি বাচনৰ ধৰি দিবাচোন ধৰি দিলে নেচাৰেলি মই এইটো দিছোঁ যিখিনি টাইম মুখলৈ বাই একচন আজি আছা একচন पतली कमरिया हाय 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 আজি হাইছে বেছি গেল ওই গৰম কৰি লওঁ কি হৈছে দিয়া অকমান ওচৰলৈ আহা ৰ'লিং একচন গুচি যায় ইয়াৰ পৰা অকলে থাক যদি বহুত মানুহ অকণমান এনেকুৱা এটা দি গুচি যাবা এই ডাইলগটো তেনে গুচি যায় ইয়াৰ পৰা অকলে থাকি বহুত মানুহৰ মৰম পাবি তেতিয়া তই যদি বহুত মানুহৰ মৰম মোৰ ক'বলৈ একচন লুনা শুনা কাটো পাইছো মতা চস্তা কাৰণে গৈ আছোঁ বিলৰ পাৰত বৰ ধুনীয়া লোকেশ্যন বিৰাট ভাল লাগিলে এতিয়া মনটো বেয়া লাগিছে আজি শেষ লাষ্ট শ্বটটোৰ কাৰণে গৈ আছোঁ আৰু থেংক ইউ ইনোভা মোক ইমান ভাল এটা অপৰচুনিটি দিয়াৰ বাবে কিবা ক'বলৈ বিচাৰিব একুকি তৰাৰ পোহৰ চাব সন্ধিয়া 6 বজাত আৰু নিশা 9 বজাত আৰু এটা এটা গল্পৰ সম্পূৰ্ণ খণ্ডকেইটি একেলগে চাবলৈ পাব প্ৰতি দেওবাৰে আবেলি 3:30 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈ কেৱল ৰেঙনি চেনেলত চাব দেই